অসমীয়া সত্তাৰ প্ৰৱৰ্তক চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে। মংমাও প্ৰদেশৰ পৰা ভৰিত মুকুতা পিন্ধি পাটকাইত দিলাহি সিঁচি 1228 খ্ৰীষ্টাব্দ এটা নতুন জাতিৰ জন্ম। চাওলুং তোমালৈ আমাৰ মনত পৰিছে। বান ভগদত্তৰ উত্তৰ সুৰি মহামিলনৰ মূৰ্ত বিকাশ অপৰাজেয় অসমীয়া। খণ্ড বিখণ্ড জাতি সত্তা আজি চুকাফাৰ নৱ আলোকেৰে আলোকিত। চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে। এবাৰ নহয় দুবাৰ নহয় 17 বাৰ মোগল সিংহৰ আক্ৰমণ প্ৰতিৰোধ কৰিলে তোমাৰেই পৰিণাতি লাচিত হতে। বহু মোগল অসমতে অসমীয়া শিখ সেনাপতি চৈতন্য সিং, স্বৰ্গদেউ ৰুদ্ৰসিংহ, তোমালোকেওতো অসমীয়া জাতিক আৰু এখোজ আগলৈ লৈ গলা। ৰংঘৰ বাকৰিত বিহুৰ ৰাজ স্বীকৃতি কাৰ? চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে। জাতিৰ সংকটৰ সময়ত ৰাজনৈতিক অস্থিৰতাৰ বাতাবৰণত সদায় থাকে তোমাৰ প্ৰাসংগিকতা। তোমাৰ সমালোচকক আমি কব খোজো, হাতৰাজ মাৰি একৰাজ কৰা ৰোমান সম্ৰাটৰ শৌৰ্যবীৰ্য পূৰ্বৰ সূৰ্য চাওলুং চুকাফা তোমাৰ মাজতো দেখিছো। চাওলুং চুকাফা তোমালৈ আমাৰ মনত পৰিছে। আহিবানে আকৌ আমাৰ মাজলৈ?